চাওকচোন বন্ধুসকল, এইটো কি বস্তু নিশ্চয় চিনি পাইছে। নামটো কমেণ্ট কৰি ক'ব। আমাৰ ইফালে বেলেগ নাম কয়, আপোনালোকৰ ফালে কি নাম কয় জনাবচোন। আজি ৰাতিপুৱাই পুৱাই ইমান বেছি ৰ'দ দিছে, যাৰ কাৰণে মই কলৰ পাৰত গৈ অকণমান গছৰ ছাঁত বহি আছিলোঁ। তাৰে পিছত দেখা পালোঁ এইটো বস্তু। শালিকাযোৰে ইমান আটাবাৰী আছিলে, চিঞৰ বাখৰ কৰি আছিলে। মই বোলো কি বস্তু, সাপ চাপ আহিলে নেকি? পিছে চাওঁ নহয়, এইটো আমাৰ এইফালে বহুত দিনৰ পৰাই আছে, বহুত দিনৰ পৰা ঘূৰি থাকে। ই আমাৰ এইফালে ভাত কিবা কিবি এনেকৈ খাই থাকে আৰু মানে ইয়াক তাৰমানে আমি এক লেভেলৰ পুহিছোঁ বুলিয়ে ক'ব পাৰি দেই। ইমান বেছি গৰম দিছে, যাৰ কাৰণে কলৰ পাৰৰ পৰা আহিলোঁ। আহি পেলাই ভাবিলোঁ অকণমান চৰ্বতে খাই লওঁ ৰাতিপুৱাই পুৱাই। কি কৰিম আৰু, যে কি হওক নেমু অকণমান আনি নেমু টেঙা আৰু লগতে নিমখ এনেকৈ মিক্স কৰি কিনে চৰবত বনাই খাই আছোঁ। আৰু ভাগিনেও মাজে মাজে ডিষ্টাৰ্ব দি আছে, মানে ইও খাব। তো সি আকৌ মই দি দিলোঁ ধুনীয়াকৈ। এনেকৈ কেমেৰাৰ আগত বৰ দুষ্টমি কৰি থাকে, যাৰ কাৰণে মোৰ খং উঠে। আৰু চৰবতটো বহুত ভাল হৈছে, আৰু গৰমত নেমু চৰবত খোৱাটো ভাল, সেইকাৰণে মই খাওঁ আৰু। তো ৰাতিপুৱাই পুৱাই কি কৰিম আৰু, 7টা বাজিছে তেতিয়া মই যেতিয়া চৰবত খাই আছিলোঁ। 7টা বাজিছে, ইমান বেছি ৰ'দ দিয়ে সঁচাই। মানে 7টা বজাৰ ৰ'দটো এনেকৈ লাগে যেন, কি ক'ম আৰু, দুপৰীয়া যেন হৈছে এনেকুৱা লাগে। তো যি কি নহওক, ভাগিনে চাওক মোৰ পিছে পিছে কি ৰিয়েকশ্যন দি আছে। মানে কোনোবাই আৰু ঘলা পানী বুলি নাভাবিলেই হ'ল, ইটো কৈ আছিলে সি। তো মই বোলো যি কি নহওক, ঘলা পানী বুলি ভাবিলেও উপায় নাই, আমি নেমু চৰবতহে খাই আছোঁ। মানুহে ঘলা পানী খাই নিচাহে লাগে, আমাৰ নিচা নালাগে নহয়। তো এনেকৈ কিবা কিবি আৰু জমনি কৰি আছিলোঁ। যিসকল মানুহে ৰাতিপুৱাই কাম নাপায় বিচাৰি, সেইসকলৰ আৰু কি কাম। আমাৰ অৱশ্যে কাম নাইও। এতিয়া স্কুল কলেজ সকলো বন্ধ দিছে, যিহেতু গৰমৰ বন্ধ। তো গৰমৰ বন্ধত কি কৰিম, ইটো সিটো কৰি থাকোঁ আৰু। তো আজি ৰাতিপুৱাই পুৱাই ভাবিলোঁ এটা বেলেগ কিবা কাম কৰোঁ। সেই বেলেগ কিবা কাম কৰাৰ কাৰণে তাৰে আগত চৰবতখিনি খাই লওঁ। গছত দুনিয়াৰ ফুল ফুলিছে, সেইখিনিতে ভাবি থৈ দিছোঁ কিবা এটা কৰিম। তো ভাবি থাকোঁতে অকণমান ওলাই গ'লোঁ। গছৰ পৰা ফুল উঠাই আছিলোঁ, তেতিয়া বেছি দেৰি হোৱা নাই, 8:30 কি 9টা বাজে। ইমান বেছিকৈ ৰ'দ লাগিছে, মই উপায় নাপাই ছাতা লৈ কিনে গছৰ পৰা ফুলজোপা ছিঙি আনিলোঁ। আনি পেলাই মানে ঘৰত অনাৰ লগে লগে ফুলজোপা কিবা মানে হেৰি হৈ যোৱাৰ নিচিনা হ'ল, মানে সেমেৰি যোৱাৰ নিচিনা হ'ল। তো সকলোৱে মানে এতিয়া ইমান ট্ৰেণ্ডিং চলি আছে, ৰিবন দি ইমান ধুনীয়াকৈ এটা গিফ্ট বনাই, বুফে ইমান ধুনীয়াকৈ বনাই, মানে গোলাপ বনাই কিনে তাৰপিছত গিফ্ট কৰে। আৰু তাৰ লগত আজ উনছে মিলনা হে এনেকুৱা এটা মানে ছং এটা লগাই ইমান ট্ৰেণ্ডিঙত চলি আছে। তো মই ভাবিলোঁ আমাৰ গছতেচোন দুনিয়াৰ ফুল লাগি আছে, আৰু আমি পূজাও কৰিব পৰা নাই এইকেইদিন, যিহেতু আমাৰ ফুলখিনি এনেই আছে, ব'লা আজি কিবা এটা বনাই পেলাওঁ। তো সেনেকৈ আৰু বনালোঁ। বুফেটো ধুনীয়াকৈ বনাইছোঁ, মোৰতো ধুনীয়া লাগিছে, ঘৰৰ হাতৰ নিজৰে যোগাৰ। নেজানো কেনেকুৱা কি হৈছে। ত' সকলোৱে বুফে বনাই আছে, কি কয়, ৰিবনেৰে, যিটো মানে স্পেচিয়েল কৰি ধুনীয়া কৰি, আৰু কিছুমানে হেজাৰ টকাৰে কিনি লৈ আহি আছে। তো আমিতো আৰু লাখ টকীয়া মানুহ নহয়, 2,000 3,000 5,000লৈকে পইচা দি ধুনীয়াকৈ বুফে কিনি আনি কোনোবা স্পেচিয়েল মানুহক গিফ্ট কৰিম। চ' তেনেকুৱা নোৱাৰোঁ। সেইকাৰণে প্ৰকৃতিক প্ৰেমী এজনী ছোৱালী যিহেতুকে মই, চ' প্ৰকৃতিৰ পৰাই বুটলি আনি কিবা এটা আৰু ট্ৰাই কৰিলোঁ, কেনেকুৱা হৈছে। তো ট্ৰাই কৰাটো ডাঙৰ কথা নহয়, যি কি নহওক পইচা পাতি একো নাই, যাৰ কাৰণে এনেকৈয়ে বনাই দিলোঁ আৰু। তো কোনোবা স্পেচিয়েলি গিফ্ট ল'ব বিচাৰিলে আহক মোৰ ওচৰলৈ। আমাৰ গছজোপাত ধুনীয়াকৈ ফুলকেইটা একেবাৰে মনোমোহা হৈ ফুলি আছিলে। চ' ফুলি থকা ফুলকেইজোপা দেখি আৰু ৰৈ থাকিব নোৱাৰিলোঁ, লৈ আহি বনাই পেলালোঁ এনেকুৱা এটা। বুফেটো কেনেকুৱা লাগিছে জনাব। ইয়াত কোনো ধৰণৰ স্মেল নাই, কিয়নো জবা ফুলত স্মেল নাথাকে, আৰু হয়তো অলপ চলপ থাকে। এয়া বহুখিনি দেৰি হ'ল লৈ অহা, মই সেইকাৰণে নাইকিয়া হৈছে। তো কেনেকুৱা লাগিছে জনাবচোন। মোৰতো বহুত বেছি ভাল লাগিছে। মাজতে 2-3টা কালাৰ দিছোঁ। মোৰ গিফ্টটো বনোৱা হোৱাৰ লগে লগে ভাবিছোঁ যাকে পাম সন্মুখত তাকে দিম। পায়ো গ'লোঁ, দিও দিলোঁ। বাই।